উপজেলাৰ কহুৱাটী গাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা। পত্নীয়ে কোঠাৰেৰে ঘপিয়াই হত্যা কৰিলে স্বামী। কুশল্যা দেউৰী নামৰ মহিলাগৰাকীয়ে ঘপিয়াই হত্যা কৰে স্বামী বাবুল দেউৰী। পাৰিবাৰিক কন্দলৰ বাবে এই ঘটনা সংঘটিত হয়। বাবুল দেউৰী এবছৰ পূৰ্বে অৱসৰ গ্ৰহণ কৰা ৰেলৱে বিভাগৰ কৰ্মচাৰী আছিল। ঘটনাস্থলীত মৰিগাঁও আৰু মিকিৰ ভেটাৰক্ষীৰ দল উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ লৈ যায় মৰিগাঁওলৈ। ঘটনাক লৈ সৃষ্টি হৈছে অঞ্চলজুৰি চেপা উত্তেজনা। ঘাতক পত্নী কৌশল্যা দেউৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। অলপ দূৰত এই যিজন তুমি ঢুকাইছে তেওঁৰ নামটো কি? ঢুকুৱাজন হয় বাবুল দেউৰী। আৰু তেখেতৰ ৱাইফৰ নামটো? ৱাইফৰ নামটো মই নাজানো কি আছিল। কৌশল্যা বোলে। কিহেৰে মাৰিছিল? এতিয়াতো দেখাত কোঠাৰে মাৰিছে, কোঠাৰে মাৰিছে। কোঠাৰে কাটিছে। এইখিনিতে এঘাপ পৰি আছে, আমি দেখিছো আৰু যিটো দেখিছো। তাৰপিছত এইফালে এটুকুৰাটো মানে ঘিউ ওলাই গ'ল। সেইটো গদিয়ে মাৰা হ'ব দেই, গদিত তেজ লাগি আছে। পুলিচে কি লিখে নাজানো আৰু। পুলিচেতো আৰু মৰা মানুহকো জীয়াই দিব পাৰে, জীয়া মানুহকো মৰাই দিব পাৰে, তেনেকুৱা ধৰণৰ। হয়নে নহয়? স্পট ডেট হৈছিল নেকি? স্পট ডেট। মানুহগৰাকী এতিয়া থানাত আছে। থানাত। তেওঁৰ ল'ৰা ছোৱালী আছে নেকি? তেওঁ ছোৱালী আছিলে, হেৰি ছোৱালী চাৰিজনী ন? চাৰিজনী ছোৱালী বিয়া হৈ গ'ল। গাঁৱতে এজনী হৈছে। গাঁৱত বিয়া হোৱাজনী গিৰিয়েকটো মাষ্টৰ কৰে, এই নতুনকৈ টেটত পাইছে। পুৰণা ফাৰ্ষ্ট হেৰিতে পোৱা। তেওঁ চাকৰি কৰিছিল? চাকৰি কৰি আছে তাৰমানে। নহয়, এই যিজন ঢুকাইছে তেওঁ আকৌ ৰেলৱেত চাকৰি কৰিছিল। ৰিটায়াৰ কৰিলে? ৰিটায়াৰ কৰিলে আজি এবছৰ হ'ল। তাৰপিছত মানে ইহঁতৰ মানে মই শুনাত দেই, পাৰিবাৰিক মানে এইবিলাক নিচা পানী খাই বৰ হুলস্থুল হৈ থাকে। মই আজি 15-20 দিনৰ আগতে আহি পেলাই কথাটো মোক এইখিনি ওচৰৰ মানুহে কোৱাৰ কাৰণে, মই এজন শিক্ষক আছিলোঁ, মই ৰিটায়াৰ কৰিলোঁ। আজি মোৰ 5 বছৰ হ'ল। সিহঁতক আহি খুব গালি খপনি পাৰিলোঁ, মোক গিয়েক ঘৈণীয়েক দুয়োটাকে। তহঁতে বোলো কিয় এনেকৈ লাগি গৈ থাক, ইমান ধুনীয়াকৈ ঘৰ দুৱাৰ বনাই লৈছোঁ, আৰামছে থাকিব লাগে। ছোৱালী বিয়া দিলি চব। আহি আৰু ছেকেণ্ড বিয়া কৰাইছে এজনী, তাৰমানে কৰা আছিলে। তাই মানে গুৱাহাটীত থাকে। মনোমালিনো সেইখিনিতে হৈ আছে দেই, ইহঁতৰ মৃত্যুৰ কাৰণটো সেইখিনিয়ে হ'ব। গুৱাহাটীত থাকেতো, দুগৰাকী ঘৈণীয়েক গুৱাহাটীত থাকে। তাৰমানে এতিয়া সেইগৰাকী মানে তাৰ লগতে ল'ৰা এটা থাকে, তাই ইয়াত নাথাকে। টকা পইচা দিয়া কৰাৰ ক্ষেত্ৰত সিহঁতৰ সেই কেছটো হৈ থাকে মানে, সেইটো মই অকণমান জানো আৰু সিহঁতৰ পৰা। তাক সোধোঁ বাবুলক, মোক নাই, মোক খুব সন্মানো কৰে ল'ৰাটোৱে। মানে মোক দেখিলে মানে ককাইদেউ বুলি মাতে কৰে। সেইদিনাই মোক তামোল এখন খাবলৈ মাতোতে গোটেইখিনি কথা ক'লোঁ। আৰু তহঁতে কাজিয়া পেচাল নকৰিবি, দুটা মানুহ আৰামছে খা। পত্নী ধৰি লওক এতিয়া হত্যা কৰিলে স্বামীক, কি ক'ব আপুনি সমাজত? এইটোতো সমাজৰ এটা মানে বেয়া হেৰি, হয়নে নহয় বাৰু ইংগিত? এইটোতো বেয়া কথা। এতিয়াতো অন্য পেপাৰ পত্ৰটো অনেক ওলায়ে থাকে এইবিলাক হৈছে, সেইটোক জানো কোনোবাই গৰিহণা দিয়া নাই? সেইটো ঘৃণনীয় কাম হয়নে নহয়? সেইটো ঘৃণনীয় কাম। গিৰিয়েকৰ মানে কিবা এটা দুখ থাকিলেও কৰিলেও মানে তেওঁ যদি ইমানেই বেয়া কম তাইৰ ওপৰত সেই কিবা কৰে, আমাৰ সমাজক গোটাওক, গোটাবিলাক কওক যে মোক এনেকৈ কৰে। নতুবা আমাৰ প্ৰশাসন থকা নাই জানো? প্ৰশাসনে আশ্ৰয় ল'ব লাগে, কিন্তু তেওঁক হত্যা কৰা আঁচনিটো কেনেকৈ তৈয়াৰ কৰিলে সেইটোৱে লাগে আচলতে। আৰক্ষীৰ ওচৰত যাব পাৰিলে যে মোক এনেকৈ পানিছমেণ্ট দিয়ে বা হেৰেছমেণ্ট দিয়ে, গতিকে আপোনালোকে ইয়াৰ বিহিত ব্যৱস্থা কৰিব লাগে, হয়নে নহয় বাৰু? আপোনাৰ ভাল নামটো কি আছে? আপোনাৰ? মোৰ বলভদ্ৰ বৰদলৈ। আপুনি শিক্ষক আছিলে? শিক্ষক আছিলোঁ মই। গুৱাহাটী। কি হৈছিলে ঘটনাটো? সবিশেষ নাজানো। নহয়, যিজন ঢুকাইছে তেওঁৰ নাম কি? তেওঁৰ নাম বাবুল দেউৰী। বাবুল দেউৰী। আৰু মানুহগৰাকীৰ নাম কি? কৌশল্যা দেউৰী। কৌশল্যা দেউৰী। তাৰমানে কিহেৰে মাৰিছিল তেওঁ? কোঠাৰে মাৰিছোঁ বুলি ৰিপৰ্ট পাইছোঁ। ইয়াতে ঢুকাই গৈছে? ইয়াতে ঢুকাইছে। এতিয়া ক'ত আছে তেওঁ? এতিয়া মৰিগাঁও। মৰিগাঁও লৈ গৈছে? হয়। আৰু মানুহগৰাকী ৰাতিপুৱা হেৰিত পুলিচত হাজিৰ হ'ল। পুলিচত? ঘটনাটো কিমান সময়? সেইটো ক'ব নোৱাৰোঁ। নোৱাৰে?